সমগ্ৰ দেশৰ লগতে দুই পাহাৰীয়া জিলাৰ বিভিন্ন শিক্ষানুষ্ঠান প্ৰতিষ্ঠানত 58 সংখ্যক শিক্ষক দিৱস উদযাপন ডিফু চৰকাৰী উচ্চতৰ বালক বিদ্যালয়টো উদযাপন শিক্ষক দিৱসৰ কাৰ্যসূচী শিক্ষক দিৱস বৰ্জন কপিলী মহাবিদ্যালয় আৰু হাওৰাঘাট মহাবিদ্যালয় প্ৰাদেশিকৰণ আৰু নিৰ্দিষ্ট নিৰীক্ষত দৰমহা প্ৰদানৰ দাবীত শিক্ষক দিৱস বৰ্জন কৰি প্ৰতিবাদত শিক্ষক দিৱসত জ্ঞান সাধনা আৰু অনুপ্ৰেৰণা বঁটা প্ৰদান নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এডাক পাইছো প্ৰথমটো বাতৰিলৈ 5 ছেপ্টেম্বৰ সমগ্ৰ দেশৰ লগতে কাৰ্বি আংলং জিলাৰ তথা পশ্চিম কাৰ্বি আংলং দুই পাহাৰীয়া জিলাত অৱস্থিত বিভিন্ন শিক্ষানুষ্ঠান প্ৰতিষ্ঠানত 58 সংখ্যক শিক্ষক দিৱস উদযাপন কৰে পূব কাৰ্বি আংলং জিলাৰ সদৰ ডিফুস্থিত চৰকাৰী উচ্চতৰ বালক বিদ্যালয় গীত নৃত্যৰে উদযাপন কৰে শিক্ষক দিৱসৰ অনুষ্ঠানটি দেশৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ 132 সংখ্যক জন্মদিৱসৰ উপলক্ষে পালন কৰে শিক্ষক দিৱস স্কুল কলেজৰ শিক্ষক শিক্ষয়িত্ৰী তথা অধ্যাপক অধ্যাপিকাসকলে যোগদান কৰা এই অনুষ্ঠানত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ডিফু চৰকাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ পদ্মশ্ৰী ৰংবং তেৰাং ইএম এমএসি সকল আৰু পৰিষদৰ বিভিন্ন বিষয়া আমোলাসকল উপস্থিত থাকে অনুষ্ঠানত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইতকৈ ভাল ফলাফল প্ৰদৰ্শন কৰা স্কুল কেইখনক বিশেষ পুৰস্কাৰ আগবঢ়াই উৎসাহিত কৰে উল্লেখ্য ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰিৱেশন কৰা সমবেত সংগীতেৰে সভাত শুভাৰম্ভণি কৰে আৰু সভাৰ শেষত ডিফু বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা পৰিৱেশন কৰে সামৰণি সমবেত সংগীত আনহাতে জিলাখনৰ মুখ্য সদৰ চহৰ ডিফুত অৱস্থিত চৰকাৰী উচ্চতৰ বালক বিদ্যালয়ত উলহ মালহেৰে উদযাপন কৰে 58 সংখ্যক শিক্ষক দিৱস দেশৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম জয়ন্তীৰ উপলক্ষে দেশজুৰি পালন কৰা শিক্ষক দিৱসত ভূতপূৰ্ব ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয় ৰাষ্ট্ৰপতিগৰাকীৰ জন্ম জয়ন্তী উপলক্ষে বিদ্যালয়খনৰ অধ্যক্ষ বেঞ্জামিন তেৰাঙে কেক কাটি সহকৰ্মী তথা ছাত্ৰ ছাত্ৰীক বিলাই আনন্দ উপভোগ কৰে ৰাষ্ট্ৰপতিগৰাকীৰ জন্মদিনৰ উপলক্ষে আজি বিশেষ দিনটোত শিক্ষাগুৰু তথা শিক্ষক শিক্ষয়িত্ৰীসকলৰ সন্মানাৰ্থে ফুল অথবা শ্ৰদ্ধাৰ উপহাৰ দিয়ে ছাত্ৰ ছাত্ৰীসকলে লগতে এই বিশেষ দিনৰ উপলক্ষে আয়োজিত অনুষ্ঠানৰ মাজে মাজে ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা গীত তথা নৃত্য পৰিৱেশনে অনুষ্ঠানত উপস্থিত সমূহ দৰ্শকক আপ্লুত কৰে এনেদৰে ডিফুৰ ৰেংবংহম উচ্চতৰ মাধ্যমিক বিদ্যালয় ডিএবি উচ্চতৰ মাধ্যমিক বিদ্যালয় ডিফু চৰকাৰী মহাবিদ্যালয় বিনাপানী হাইস্কুলকে ধৰি বিভিন্ন প্ৰাথমিক বিদ্যালয় উচ্চ মাধ্যমিক বিদ্যালয়সমূহতো বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰে শিক্ষক দিৱস প্ৰয়াত জয়সিং দলৈ প্ৰেক্ষাগৃহতো জিলা ভিত্তিক পালন কৰে শিক্ষক দিৱস অৰুণ লেখথে আৰু ষ্টেফান টেৰণৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলঙৰ কপিলী মহাবিদ্যালয় আৰু হাওৰাঘাট মহাবিদ্যালয় বৰ্জন কৰিলে পবিত্ৰ শিক্ষক দিৱস কাৰ্যসূচী শিক্ষক দিৱস বৰ্জন কৰি প্ৰতিবাদত বহিল মহাবিদ্যালয় দুখনৰ অধ্যাপক অধ্যাপিকা তেওঁলোকৰ দাবী যে মহাবিদ্যালয় দুখনৰ প্ৰাদেশিকৰণ নোহোৱাৰ পৰ্যন্ত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু ৰাজ্য চৰকাৰে অধ্যাপক অধ্যাপিকাৰ বাবে নিৰ্ধাৰিত দৰমহা প্ৰদান ব্যৱস্থা কৰিব লাগিব হয় এইবাৰ দেখা নগল পশ্চিম কাৰ্বি আংলঙৰ অন্যতম উচ্চ শিক্ষা প্ৰতিষ্ঠান কপিলী মহাবিদ্যালয়ত
শিক্ষক দিৱস পালনৰ উৎসাহপূৰ্ণ দৃশ্য ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ মাজত আনন্দ উৎসাহ দেখিবলৈ পোৱাৰ বিপৰীতে মহাবিদ্যালয়খনত দেখা গ'ল এক নিমাওমা পৰিৱেশ Today is Teachers' Day. We came to celebrate a Teachers' Day in our college, but the teachers had boycotted the Teachers' Day on this day because the government doesn't take any role on our teachers, on our teaching staff. ছাত্ৰ ছাত্ৰী তথা শিক্ষকসকলৰ আনন্দ উল্লাসৰ পৰিৱৰ্তে দেখা পোৱা গ'ল শিক্ষক তথা অধ্যাপক অধ্যাপিকাসকলৰ ধৰ্মঘট কাৰ্যসূচীৰ দৃশ্যহে দুখৰ বিষয় যে 5 ছেপ্টেম্বৰত গোটেই দেশতে শিক্ষক দিৱস পালন কৰি আছে আৰু আজি আমি কপিলী কলেজ আৰু হাওড়াঘাট কলেজ এই দুখন কলেজে কাৰ্বি আংলঙত টিচাৰ ডেটো বয়কট কৰিছোঁ এইকাৰণে যে চৰকাৰৰ যিটো অৱহেলা চৰকাৰৰ যিটো নেগলিজেন্স শিক্ষাক গুৰুত্ব নিদিয়া আমি দেখিবলৈ পাইছোঁ ৰাজ্য চৰকাৰে হওক বা আমাৰ অট'নমাছ কাউন্সিল চৰকাৰে হওক বহুতবাৰ আমি আবেদন নিবেদন কৰিলোঁ বহুতবাৰ আমি তেখেতৰ লগত ওচৰত গ'লোঁ বিভিন্ন MLA হওক আমাৰ বা কাৰ্বি আংলঙৰ পৰা যি মন্ত্ৰী আছে মন্ত্ৰীক লগ কৰিলোঁ আমাৰ CM বা EM সকলোকে লগ কৰিলোঁ লগ কৰাৰ পিছতো তেখেতলোকে আমাক প্ৰতিশ্ৰুতি দিছিল যে আমি প্ৰভিঞ্চিয়েলাইজটো কৰিম বা এই ক্ষেত্ৰত আমি ষ্টেপ ল'ম বা ষ্টেট গভৰ্ণমেণ্টক আমি লিখিম দাবী জনাম কিন্তু তেনেকুৱা দেখিব পোৱা নগ'ল অলৰেডি 2011 চনৰ পৰা 2-3বাৰ ভেঞ্চাৰ ইনষ্টিটিউশ্যন প্ৰভিঞ্চিয়েলাইজ এক্টখন সংশোধন হৈ গ'ল সংশোধন হোৱাৰ স্বত্তেও আমাৰ কাৰ্বি আংলঙৰ কলেজ ইমান ডাঙৰ ডিষ্ট্ৰিক্ট দুখন ডিষ্ট্ৰিক্ট ইমান ডাঙৰ ডিষ্ট্ৰিক্ট য'ত নেকি মাত্ৰ 4খন কলেজ প্ৰভিঞ্চিয়েলাইজ হৈ গ'ল 2013 পৰা ইফেক্টিভ হৈ গ'ল তাৰপিছত কিন্তু কোনো কলেজ প্ৰভিঞ্চিয়েলাইজ হোৱা নাই আপোনালোকে আজি এই পদক্ষেপটো লৈছোঁ আৰু যদি আপুনি চাই এটা ৱেষ্ট কাৰ্বি আংলং এটা ইমান ডাঙৰ ডিষ্ট্ৰিক্ট মাত্ৰ এখন কলেজ প্ৰভিঞ্চিয়েলাইজ হৈছে ডংকা কলেজ আৰু ইমান ডাঙৰ এটা ডিষ্ট্ৰিক্টত এখনো কলেজ নাই আজি দুখৰ বিষয় বেলেগ ৰাজ্যত যদি আমি দেখা পাওঁ এখন ডিষ্ট্ৰিক্টত 7-8খন 10খন 15খন কলেজ থাকে কাৰ্বি আংলঙত নাই এটা কলেজ এইটো কোনো ইয়াত চৰকাৰৰ ইনিচিয়েটিভ দেখা নগ'ল এই দুখীয়া ল'ৰা ছোৱালী এই অঞ্চল ল'ৰা ছোৱালীও ইয়াৰ লগে লগে অৱহেলিত হৈছে বা তেওঁলোক পিছ পৰি গৈছে প্লাছ আমাৰ শিক্ষকসকলেও বঞ্চিত হৈ আছোঁ আজি বছৰ ধৰি বিনা বেতনে খাটি সেইটো আমাৰ কাৰণ শিক্ষকসকলৰ প্ৰতি চৰকাৰৰ নাই কোনো সদিচ্ছা কাৰ্বি আংলঙৰ হাওড়াঘাট মহাবিদ্যালয় আৰু পশ্চিম কাৰ্বি আংলঙৰ ফেলাংপিত অৱস্থিত কপিলী মহাবিদ্যালয়ৰ লগতে জিলাখনৰ অন্য বহুকেইখন মহাবিদ্যালয় অসম চৰকাৰ কিংবা কাৰ্বি স্বায়ত্তশাসিত জিলা পৰিষদে প্ৰাদেশিকৰণৰ কোনো ব্যৱস্থা নকৰিলে ইয়াৰে প্ৰতিবাদত উক্ত মহাবিদ্যালয়ৰ শিক্ষকসকলে শিক্ষক দিৱস বৰ্জন কৰি বহিল প্ৰতিবাদত শিক্ষকসকলৰ দাবী যে শীঘ্ৰে জিলাখনৰ বিভিন্ন প্ৰান্তত অৱস্থিত মহাবিদ্যালয়সমূহক চৰকাৰে মান্যতা অৰ্থাৎ প্ৰাদেশিকৰণ কৰিব লাগে প্ৰাদেশিকৰণ নোহোৱা পৰ্যন্ত কাৰ্বি আংলং স্বায়ত্তশাসিত জিলা পৰিষদ চৰকাৰ আৰু ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে অন্যথা পৰৱৰ্তী সময়ত অপ্ৰাদেশিকৰণৰ মহাবিদ্যালয়সমূহত কৰ্মৰত শিক্ষকসকলে একত্ৰিত হৈ তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে আগতেও আমি ডিফু চেমচুং মেমৰিয়েল পাৰ্কত আমি এনেকুৱা 5 ছেপ্টেম্বৰৰ দিনাই আছিলোঁ বোলে সেইদিনাখন আমি ধৰ্ণা মাৰিছিলোঁ তাৰ পাছত কোনো আমি সঁহাৰি পোৱা নাই আজিলৈকে কোনো পোৱা নাই কিন্তু আমাৰ এটা কাৰ্বি আংলং ভেঞ্চাৰ কলেজ এছ'চিয়েশ্যন বুলি আমাৰ এটা এছ'চিয়েশ্যনো আছে কিন্তু এই ভেঞ্চাৰ কলেজ এছ'চিয়েশ্যনো মানে সকলোখিনি মানে একত্ৰিত হৈ পেলাই আমি আগন্তুক দিনত যদি এনেকাই যদি হৈ থাকে যে কাৰ্বি আংলং জুৰিডিকশ্যনৰ ভিতৰত মানে যি হায়াৰ এডুকেশ্যনৰ কথাই কওঁ কলেজৰ কথা কৈ আছোঁ মই কলেজখিনি মেক্সিমাম কলেজ লাংহিন কলেজ দেওপানী কলেজ ধনচিৰি কলেজৰ বাহিৰে বাকী যিমান কলেজ আছে সব পুৰণি কলেজ হয় সব কলেজকেই মানে অট'নমাছ কাউন্সিলে মান্য কৰিব লাগিব আৰু দুখন কলেজ যিখন হাওড়াঘাট কলেজ আৰু কপিলী কলেজ এই দুখন কলেজক প্ৰাধিকৰণৰ পদত ল'ব লাগিব আৰু বাদবাকী কলেজ এটা বেলেগ ষ্টেটাছ ৰাখিব লাগিব তেওঁলোকৰ এটা মৰ্যাদা আছে মৰ্যাদা ৰাখিব লাগিব আৰু যাৰ যিটো মানে কোৱালিফিকেশ্যন আছে সেইমতে সেই কেটেগৰীত সোমাবৰ কাৰণে মই অনুৰোধ জনাম যদি পৰৱৰ্তী সময়ত তেওঁলোকে যদি কোনো ব্যৱস্থাই গ্ৰহণ নকৰে তেতিয়াহ'লে আমাৰ এনেকুৱা ধৰণৰ কাৰ্যসূচী ধৰ্ণা কাৰ্যসূচী অব্যাহত থাকিব খেৰণীৰ পৰা বীৰেন ইংহে ৰিপৰ্ট কাট নিউজ
সমগ্ৰ দেশৰ লগতে সংগতি ৰাখি কাৰ্বি আংলং জিলাৰ হাওৰাঘাটতো উদযাপন কৰা হয় 58 সংখ্যক শিক্ষক দিৱস। এই উপলক্ষে হাওৰাঘাট পৌৰসভাৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত সামাজিক প্ৰতিষ্ঠান যমুনা গ্ৰুপৰ উদ্যোগত স্থানীয় 3 গৰাকী কৃতি শিক্ষক আৰু 2 গৰাকী উদীয়মান শিক্ষকলৈ প্ৰদান কৰা হয় ক্ৰমে জ্ঞান সাধনা আৰু অনুপ্ৰেৰণা বঁটা। সম্বৰ্ধিত শিক্ষকসকল ক্ৰমে ঘৰকেশ্বৰ গগৈ, দুৰ্গাৰাম শইকীয়া, পীযুষকান্তি নাথ, পুণ্যপ্ৰভা বৰা আৰু মানিক চন্দ্ৰ বড়ো। উল্লেখ্য, গ্ৰুপৰ মুখপাত্ৰ ৰূপক দাসে আঁত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে থাকে হাওৰাঘাট আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়া লিণ্টু বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক যজ্ঞৰাম গগৈ, তৰুণ চন্দ্ৰ সন্দিকৈ, ভৱেশ ৰাজবংশী, কৰুণাকান্ত বড়োৰ লগতে নতুন প্ৰজন্মৰ কেইবাজনো শিক্ষক উপস্থিত থাকে। আনহাতে বঁটা গ্ৰহণ কৰি শিক্ষকসকলে যমুনা গ্ৰুপৰ এনে কৰ্মৰাজিৰ প্ৰশংসা কৰে। সঁচাকৈ অতি আনন্দিত হৈছোঁ। মোৰ দৰে এজন সাধাৰণ শিক্ষকক হাওৰাঘাটৰ সামাজিক এটা অনুষ্ঠান যমুনা গ্ৰুপে আজি যি গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত মোক সম্বৰ্ধনা জনালে, তাৰ বাবে তেখেতসকলৰ ওচৰত মই কৃতজ্ঞ আৰু ঋণী হৈ থাকিম। মই শিক্ষকতাৰ জীৱনত যিখিনি দিব পাৰিলোঁ, নিশ্চয় দিব পৰাৰ কাৰণে তেখেতসকলে স্বীকৃতি দিছে। গতিকে মই ভাবিছোঁ মোৰ শিক্ষকতা জীৱনৰ আটাইতকৈ মূল্যৱান দিন আজি। গতিকে সমূহ কৰ্মকৰ্তাক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এক আনুষ্ঠানিক স্বীকৃতি বুলি ক'ব লাগিব, কেনে অনুভৱ? ভাল লাগিছে, কাৰণ আমাৰ যিখন মহাবিদ্যালয়ত মই কাম কৰি আছোঁ, হাওৰাঘাট মহাবিদ্যালয়, চৰকাৰে আজিলৈকে প্ৰতিষ্ঠিত কৰা নাই। কিন্তু এটি সামাজিক অনুষ্ঠান যমুনা গ্ৰুপ, তেওঁলোকৰ অৰ্থাৎ আপোনালোকৰ এই কৰ্মকৰ্তাসকলৰ যে চকুত পৰিছে আমাৰ নিচিনা সাধাৰণ মানুহ, সাধাৰণ শিক্ষকক, তাৰ কাৰণে বহুত ধন্যবাদ। আৰু তেখেতসকলৰ ওচৰত সদায় কৃতজ্ঞ হৈ ৰ'ব। এই স্বীকৃতি মোৰ কৰ্মজীৱনৰ অনুপ্ৰেৰণা। হাওৰাঘাটৰ পৰা গৌতম চন্দা ৰিপৰ্ট, কাট নিউজ। অসম চৰকাৰৰ অধীনস্থ একমাত্ৰ পাৰ্বত্য উদ্যোগ উন্নয়ন নিগমৰ সৰ্বতো দিশত ত্বৰান্বিত কৰিবলৈ যোৱা সন্দৰ্ভত চিন্তা চৰ্চা কৰি ডিমা হাছাও হাফলং আৱৰ্ত ভৱনত বাহৰ পাতি থকা উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক সাক্ষাৎ কৰি আলোচনা বিলোচনা কৰে। অসম চৰকাৰৰ অধীনস্থ একমাত্ৰ পাৰ্বত্য উদ্যোগ উন্নয়ন নিগমৰ সৰ্বোচ্চ দিশ ত্বৰান্বিত কৰি লৈ যোৱা সন্দৰ্ভত চিন্তা চৰ্চা কৰি ডিমা হাছাওৰ হাফলং আৱৰ্ত ভৱনত বাহৰ পাতি থকা উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক সাক্ষাৎ কৰি আলোচনা বিলোচনা কৰে। আলোচনাৰ সময়ত কাঞ্চৰ পৰিচালন সঞ্চালক ধন সিং লেথে মন্ত্ৰীৰ হাতত প্ৰদান কৰে এখন স্মাৰক পত্ৰ। ক্ষুদ্ৰ উদ্যোগ আৰু পাৰ্বত্য নিগমৰ উন্নয়নৰ বাবে যথাসম্ভৱ সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী পাটোৱাৰীয়ে। সময় হৈছে এটি সময় বাণিজ্যিক বিৰতিৰ। Chloride Beauty Salon Unisex is opening its door for 6-month crash course on beautician and cut. Interested person may kindly come and contact Chloride Beauty Salon Unisex near Iron Bridge, Rongkorbi Road, Dipu, Korbi Anglong. Document requirements are recent photograph, voter ID and caste certificate. Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need.
groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand, an offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield. Rongkelan, near Don Bosco School Difu, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ। বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্জ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্জ জুচ। প্ৰিয় টিভিছত পুনৰ বাতৰি মজিয়াত মিছা হ'ল নেকি বিজেপি দলৰ এই বিখ্যাত শ্লোগান সবকা সাথ সবকা বিকাশ এই গুৰুত্বপূৰ্ণ বাক্য শাৰীটি এয়া আমি কোৱা কথা নহয়, স্থানীয় সচেতন ৰাইজৰ মুখৰ পৰা প্ৰকাশ পোৱা প্ৰতিক্ৰিয়াহে। হয়তো মানিবই লাগিব, সঁচাকৈ ঢুকি নাপালে বিজেপি দলৰ শ্লোগানত থকা সবকা সাথ সবকা বিকাশৰ এই গুৰুত্বপূৰ্ণ বাক্য শাৰীটো। এয়া হৈছে পশ্চিম কাৰ্বি আংলং জিলাৰ হাফেন গড় কাপ্তানী বিভাগৰ অধীনস্থ অতি গুৰুত্বপূৰ্ণ পথ হিচাপে বিবেচিত ঘাইপথ, যিটো পথেৰে নিত আহ-যাহ কৰে জিলা বিজেপিৰ সভাপতি শ্ৰীযুত অৰুণ টেৰাং ডাঙৰীয়াই। অকল সেয়াই নহয়, এই পথটিৰ দাঁতিতে লাগি আছে হস্পিটেল, কেইবাখনো সৰু বৰ স্কুল, বন বিভাগৰ কাৰ্যালয় আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লগতে এটি শ্মশানো। তাতোকৈ গুৰুত্বপূৰ্ণ কথা হয়তো আপোনালোকে শুনিলে আপোনাৰ চকু কপালত উঠিব। পকী পথটোৰ মাজে মাজে পুখুৰী সদৃশ দ গাঁতবোৰত কেৱল মাত্ৰ ষ্ট্ৰেন গ্ৰেভেল পেলাই দায়িত্ব সামৰিলে একাংশ বিজেপি নেতাই। কিন্তু জানিব পৰা মতে পকী পথৰ ওপৰত এইদৰে চেণ্ড গ্ৰেভেল পেলোৱাত আইনগতভাৱেও গ্ৰহণযোগ্য নহয়, য'ত এতিয়া বৰষুণ হ'লেই তেনেই বোকা বালিৰে লুতুৰি পুতুৰি হৈ পৰে VIP পথটি। এইখিনিতে প্ৰশ্ন হয়, কিয় অৱহেলা বা গুৰুত্বহীন হ'ল এই VIP পথটো? প্ৰকৃততে এই পথটো পৰিৱৰ্তনেই ঢুকি নাপালে নে জিলা বিজেপি সভাপতিৰ ক্ষমতা এক প্ৰকাৰে ক্ষমতাহীন হৈ পৰিল? এনে প্ৰশ্নই বৃহত্তৰ বৈঠালাংছৰ চৌদিশে বিশেষভাৱে চৰ্চা লাভ কৰিছে। এইটোতো বৈঠালাংছৰ মূল ৰাস্তা বুলিয়ে ক'ব পাৰে, কাৰণ ৰাস্তাটোৰ যিটো অৱস্থা এইটো মেইন হস্পিটেলৰ ৰাস্তা। ইফালে সেই ইমান মানে জৰাজীৰ্ণ অৱস্থা যে মানুহ খোজকাঢ়ি যাব নোৱাৰে, যে গাড়ী মটৰ কেনেকৈ চলাব। এই যি মানে এই তাহানি কেতিয়াবা এই SDC গভৰ্ণমেণ্ট থকা সময়তে ৰাস্তাটো ধুনীয়াকৈ বনোৱা হৈছিলে, তাৰপিছততো কিমান গভৰ্ণমেণ্ট আহিলে, কিমান গ'ল, কংগ্ৰেছ আহিলে, তেতিয়াও এইটো ৰাস্তাৰ প্ৰতি কাৰো খেয়াল নাই, মানে নকৰে আৰু। সিদিনাখন কেইদিনমান আগতে এই ৰাস্তাটো ৰিপেয়াৰিং হৈছিলে, হোৱাৰ পিছত যিটো অৱস্থা দেখিলোঁ এইটো ৰিপেয়াৰিং ধ্বংসই কৰা হ'ল, অলপ ভাল আছিল যদি ধ্বংস কৰা হৈছে। এইটো এনেকুৱা এটা পৰিস্থিতি হৈছে, মানুহ খোজকাঢ়ি যাব নোৱাৰে, গোটেই ৰাস্তা কেনেকৈ চাওকচোন অৱস্থা। এটা কথা হ'ল নেকি? এইটো এনেকুৱা চাওক, যাব নোৱাৰে মানুহ, ৰাতি আলহী মাতিবলৈ লাজ লগা হৈছে, এনেকুৱা এটা অৱস্থা ইয়াত। ইমান মূল ৰাস্তা এইটো বৈঠালাংছ মেইন বজাৰৰ পৰা এই হস্পিটেললৈ যোৱা ৰাস্তাটো এইটো অৱস্থা। এইটো গাড়ী এখন চলালে গাড়ী বেয়া হয়, মানুহ খোজকাঢ়ি গ'লে খুন্দা খাই পৰে, ডেলিভাৰী পেচেণ্ট লৈ পেলাই এই মেইন হস্পিটেলত এই ৰাস্তাটো যায়।
হস্পিটেলত যোৱা ৰাস্তাটো এই অৱস্থা হ'লে এইটো কিবা স্বাভাৱিক কথা হৈ আছে নেকি পৰিৱৰ্তন বুলি বুলিবলৈ ইমান বেয়া পৰিৱৰ্তন আমাৰ বৈঠলাংশত কোনো পৰিৱৰ্তনে আমি দেখা নাই ৰাস্তা ঘাটৰ এটলিষ্ট আমাৰ বৈঠলাংশত কোনো পৰিৱৰ্তন হৈছে বুলি আমি ক'ব নোৱাৰোঁ কাৰণ এইটো আমি আস্থা ৰাখি পেলাই এটা পৰিৱৰ্তন আহক উন্নতি হ'ব ভাল হ'ব বুলি ভাবিছোঁ কিন্তু কোনো উন্নতিয়ে দেখা নাই এইটোতো ভাল লগা নাই এইফালে আমাৰ বিজেপিৰ কিবা প্ৰেচিডেণ্ট ডাঙৰীয়া অৰুণ তেৰাং তেখেতৰে ৰাস্তা হয়তো তেখেতে কৈছে যে হয়তো কোনো গুৰুত্ব দিয়া নাই তেনেকুৱা কিবা হৈ আছে নেকি এনেকৈ সন্দেহ হৈছে মানুহ অহা যোৱা চাওক অৱস্থা এইবিলাক মানুহ কেনেকৈ গৈ আছে এইবিলাক চাওক মানে ৰাস্তাত এতিয়া ধান ৰুব নে পথাৰ ৰুব কোনো কথা নাই এনেকুৱা ধৰণৰ অৱস্থা বহুত দিন ধৰি পেলাই ৰাস্তাটো এনেকৈ এই মাজত মাটি অলপ পেলালে খৰালিত এতিয়াই বানপানী মানে বাৰিষা বতৰত কোনো কামেই নাই ৰাস্তা কোনো হেৰিয়ে হোৱা নাই কেতিয়া হ'ব কি কথা নাজানো আৰু চৰকাৰক কিবা আহ্বান জনাব চৰকাৰকতো আহ্বান জনাই আছে মানে চবে দেখিয়ে আছে চৰকাৰী মানুহে অহা যোৱা কৰে প্ৰেচিডেণ্ট খুদ স্বয়ং ইফালে অহা যোৱা কৰে তেখেতে নিশ্চয় কৈছে যে কোনো ধৰণৰ ইয়াত কোনো গুৰুত্ব দিছে নে নাই সেইটো গম নাপাওঁ এতিয়ালৈকে বৈঠালাংছু টাউনৰ পৰা একদম মানে আপোনাৰ লেঙেৰিলৈকে এই ৰাস্তাটো মানে যোগাযোগ বহুত বেয়া হৈ আছে মানে ছিগা ভগা মাজে মাজে বহুত ছিগা ভগা হৈ আছে গতিকে সেই অনুপাতে আপোনাৰ ৰাস্তাটো মানে পৰিৱৰ্তন চৰকাৰে ৰাস্তাটো দেখিও মানে ৰাস্তাটো বনোৱা নাই গতিকে সেই অনুপাতে ৰাইজৰ অসুবিধা ধেৰ হৈছে আৰু কোনো এক্সিডেণ্ট হৈছে প্ৰায় মানুহজনো কিবা কিবি হ'ব লগা হৈছে গতিকে অতি সোনকালে যাতে ৰাস্তাটো মানে বনাই দিলে আমি সকলো ৰাইজে যাতে মানে সুবিধা পায় সেই অনুপাতে আমি মানে ৰাস্তাটো বনোৱাটোৰ কাৰণে আমি আশা কৰিছোঁ Vothatlangsor Prajasan Inghe Report Cut News কাৰ্বি আংলং জিলাৰ মুখ্য সদৰ চহৰ ডিফু ৰংখেলাং স্থিত সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ত বুধবাৰে সামগ্ৰী বিতৰণ অনুষ্ঠান হৈছে অনুষ্ঠান বেচৰকাৰী সংগঠন তথা আত্মসহায়ক গোটসমূহৰ লগতে সদ্য সমাপ্তি প্ৰশিক্ষণত প্ৰশিক্ষিতসকলক প্ৰমাণপত্ৰ চিলাই মেচিন সূতা আৰু কিছু টকাৰ চেক প্ৰদান কৰে সিদিনা পুৱা প্ৰায় 11 বজাৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে পৰিষদৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য কাছে ৰংপিপি সন্মানীয় অতিথি হিচাপে পৰিষদৰ কাৰ্যবাহী সদস্য লুনসিং তেৰণ কাৰ্যবাহী সদস্য ৰাজু টিছো প্ৰমুখ বিভাগীয় অৱসৰপ্ৰাপ্ত বিষয়া ক্ষীৰলা তেৰণপি তথা বিভাগীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে বিভাগৰ জৰিয়তে ইতিমধ্যে প্ৰশিক্ষণ লৈ প্ৰশিক্ষিতা হোৱাসকলক প্ৰশিক্ষণ লোৱা প্ৰমাণপত্ৰ মেচিন আৰু কেইটামান বেচৰকাৰী সংগঠন আৰু আত্মসহায়ক গোটসমূহক সূতা মেচিনৰ লগতে কিছু টকা চেক প্ৰদান কৰে আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ